হেল্ল' এভৰিৱান, হৰিপ্ৰিয়া ব্লগছৰ অন্য এটা নতুন ইউটিউবৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ঘৰত আছোঁ, সেইটো কাৰণে ভাবিলোঁ আজি মামাহঁতৰ ঘৰলৈ যাওঁ বুলি, আৰু সেইটো কাৰণে ওলাই আহিলোঁ। আহি পিনি আধা ৰাস্তাতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, আৰু ৰ'দটো বহুত বেছিয়ে ওলাইছে। এইফালে পালোহি আমি মামাহঁতৰ ঘৰ, আৰু ভাবিলোঁ আপোনালোকক প্ৰথমবাৰৰ কাৰণে মামাহঁতৰ ঘৰখন দেখুৱাই দিওঁ। আৰু ইফালে দেখিছেই নহয়, কুকুৰ এটা আছে, আৰু কুকুৰটোৰ নাম হৈছে মৰম। আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই গৈ থাকক। এইফালে আমাৰ ঘৰখন দেখুৱাই দিছোঁ, মামাহঁতৰ ঘৰখন। এয়াই আমাৰ মামাহঁতৰ ঘৰ, আৰু এইফালে মা আৰু আইতাই কিবা কাম কৰি আছে। এইফালে কুকুৰা পোৱালিবিলাক দেখিছেনে? আইতাই মানে আগৰ পৰা এনেকৈ কুকুৰা হওক বা ছাগলী গৰু সকলো পোহে, আৰু এনেকৈ আইতাহঁতৰ ঘৰখন দেখুৱাই দিছোঁ আৰু সৰু সুৰাকৈ আপোনালোকক। আৰু এইফালে দেখিছেনে আমাৰ মৰমে গৰমতে বেচেৰাটো ক'ব নোৱাৰা হৈ আছে। ইফালে আকৌ ভাত খাবলৈ বুলি হৈয়ে গ'ল, যিহেতু সেইটো কাৰণে আমি খাবলৈ বুলি বহিবলৈ বুলি ক'লোঁ। আৰু ইফালে আমাৰ আইতাই দেখিছেনে আমাৰ কাৰণে এনেকৈ বনাই থৈছিলে খাবলৈ বুলি। পিছে মানুহজনী বহুত বেছি বেমাৰীও হৈ গৈছে দিনে দিনে, ককাও নোৱাৰা হৈ গৈছে আৰু লাহে লাহে। আৰু ইফালে আমাৰ ককা আৰু মই আচলতে গৰম যিহেতু এটা কথা ক'বলৈ পাহৰি এনেকৈ আহি থাকিলোঁ, পিনি মানে যিহেতু বহিছিলোহি। যোৱাটো ভিডিঅ'ত মই ক'বলৈ পাহৰি থাকিলোঁ, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে। তো হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত মোৰ ইমান এটা ভাল ৰিজাল্ট নহ'লে বাৰু, হ'লেও যেনে তেনে পাছ কৰিছোঁ। আৰু বাকী মেট্ৰিকত ইমান ধুনীয়া এটা ৰিজাল্ট কৰি পিনি হায়াৰ ছেকেণ্ডেৰী এনেকুৱা ৰিজাল্ট এটা হ'ব বুলি ভবাও নাছিলোঁ বাৰু। হ'লেও কি ক'ম আৰু, পৰিস্থিতিয়ে যিটো ৰিজাল্ট কৰিছে সেইটোৱে হৈছে। আৰু বাকী পঢ়া শুনাও মোৰ বহুত বেছি কৰা নাছিলোঁ, হ'লেও যে তেনেকৈ ভগৱানে পাছ কৰাই দিছে, সেইটো কাৰণে মোৰ বহুত বেছিয়ে ভাল লাগিছে মনটো। আৰু মই ছেকেণ্ড ডিভিজন পাইছোঁ, কথাটো কৈয়ে দিছোঁ সকলোকে। আৰু সেইটোৱে আগৰ ভিডিঅ'টোত ক'বলৈ পাহৰি থাকিলোঁ, যিহেতু উতাল পৰিস্থিতি হৈ আছিলে ঘৰলৈ অহা সময়ত, সেইটো কাৰণে তেনেকুৱা। আৰু বাকী পাছ কৰিছোঁ। এতিয়া বি এড এডমিশ্যন কৰোঁ নে নকৰোঁ, কি কৰোঁ জানো, এতিয়া ভাবি আছোঁ। আৰু আচলতে পঢ়াটো লাগে ন আজিকালিৰ দিনত, পঢ়াটো নহ'লে একোৱেই নহয়। গতিকে কি কৰোঁ জানো, এতিয়া যদি পঢ়োঁ তেতিয়াহ'লে কি কৰোঁ ভাবি লওঁ। যদি পঢ়োঁ পঢ়িম, আৰু নপঢ়িলে কিবা এটা কৰিব লাগিব বুলি ভাবিছোঁ। তেনেকৈ আৰু এইফালে আকৌ দেখিছেনে আমাৰ ককাৰ ৰুমটো ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ককাই। যিহেতু আমাৰ ককা হৈছে বিয়া খোজা পালি, সেইটোৰ কাৰণে বহুত ঠাইত গৈ পিনি এনেকৈ ককাইবোৰ পাইছিলে, সেইটোৰ কাৰণে এনেকৈ সজাই পৰাই ৰাখিছে ককাই। আপোনালোককো মই ধুনীয়াকৈ দেখুৱাই দিলোঁ। এইফালে আকৌ মোৰ মানুহজন দেই, ভিডিঅ' কল এটাকে কৰোঁ বুলি ক'লে, সেইটো কাৰণে ভিডিঅ' কল এটাকে কৰিলোঁ। এইফালে দেখিছেনে মানুহজনক একদম মোৰ ফালে নাই চোৱা, ইমানেই বেয়া লাগিছিলে, সেইটো কাৰণে ভাবিলোঁ এটা ভিডিঅ' কলকে কৰোঁ। আৰু ভিডিঅ' কলো কৰিলোঁ, ধুনীয়াকৈ কথা পাতিলোঁ। ৰাইজ এতিয়া আবেলি সময় হৈ গ'ল, আৰু ঘৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু ঘৰলৈ যোৱাটো নহ'ব নেকি, যিহেতু ককাহঁতে যাবলৈ হাক দিছে, মানে বাধা দিছে। তো সেইকাৰণে আজি নেযাম চাগে, মামাহঁতৰ ঘৰতে থাকিম আজি। আৰু বিহু তলিটো যাম চাগে, ওচৰতে হয় মামাহঁতৰ ঘৰৰ পৰা, আমাৰ ঘৰৰ পৰাহে দূৰ হয়। গতিকে যাম চাগে, গ'লে মানে আপোনালোকক ধুনীয়াকৈ দেখুৱামেই। আৰু আপোনালোকক কৈ দিছোঁ যে যিহেতু মোৰ ঘৰ দৰঙত হয়, গতিকে ভ্লগবিলাকত কিছুমান কথা দৰঙতো গৈছে, গতিকে দৰঙীয়া ভাষাও সোমাইছে। গতিকে আপোনালোকে বেয়া নাপাব, কিছুমান শব্দ মোৰ মাহঁতৰ লগত কওঁতেনে মানে আহি গৈছে। তো সেইকাৰণে, আৰু মোৰ মাহঁতৰ আগত অকণমান লাজো লাগে, যিহেতু নতুনকৈ ভিডিঅ' বনাইছোঁ। পিছলৈ আহি যাব বাৰু, পিছলৈ ভালকৈ ভিডিঅ' বনাব পাৰিম। তো তেনেকৈ আপোনালোকে মৰম দিব, ছাপোৰ্ট কৰিব, লগতে সহায় কৰিব, আগবাঢ়ি যোৱাত মৰম দিব সকলোৱে। আৰু নতুনকৈ যদি মোৰ চেনেলটোত এতিয়া ভিডিঅ' চাই আছে আপোনালোকে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটোত। আৰু আগৰ ভিডিঅ'কেইটাতো বহুতে কমেণ্ট দিছে, তো কমেণ্টকেইটা কোনে কৰিছে মই ইমান ভালকৈ গম পোৱা নাই। যদি মোৰ কোনোবা চিনাকিও কৰিছে তেতিয়াহ'লে নামকেইটা ক'বা, তেতিয়াহ'লে মই গম পাম বাৰু। বাকী বহুত বেছি ধন্যবাদ যোনে কমেণ্ট কৰিছে, আৰু ভাল লাগিলে মানে এনেকৈ কমেণ্ট চমেণ্ট কৰি থাকিবা। আৰু বাকী ভিডিঅ'টো ধুনীয়াকৈ চাই গৈ থকাৰ বাবে বহুত বহুত ধন্যবাদ, এনেকৈ চাই থাকিবা দেই। এইফালে আমি গ'লো আকৌ বিহু চাবলৈ বুলি দেই, আপোনালোকে ধুনীয়াকৈ চাই থাকক। এইফালে বিহু চালোঁ আৰু ঘৰলৈ বুলি উভতিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব, ভাল পালে লাইক কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, সকলো ভালে থাকক।